কটন কলেজ, সেইখন কটন কলেজ, যিখন কটন কলেজৰ সেই 122 বছৰীয়া ইতিহাসটো তেতিয়াৰ দিনৰ পৰা এতিয়ালৈকে গোটেই অসমৰ সমাজ জীৱনক আলোড়িত কৰি ৰাখিছে, আন্দোলিত কৰি ৰাখিছে। আৰু এই মুহূৰ্তটো এই হলটোৰ পৰিৱেশে প্ৰমাণ কৰিছে যে কেনেকৈ অসমৰ সমাজ জীৱনক প্ৰভাৱিত কৰি আহিছে। এই মুহূৰ্তটো এই প্ৰেক্ষাগৃহৰ বাহিৰতো যদি মই চাওঁ তেনেহ'লে ময়ূৰ বৰা তাৰ জ্বলন্ত উদাহৰণ, এগৰাকী প্ৰাক্তন কটনীয়া। তোমালোকে নিজেই কৈছা যে এগৰাকী বিশিষ্ট চিন্তাবিদ। আজি অসমৰ যিসকল বৌদ্ধিকভাৱে অসমৰ সমাজ জীৱনক নেতৃত্ব দিবলৈ সক্ষম হোৱা লোক, যি মুষ্টিমেয় মানুহে নিৰপেক্ষ নিৰ্ভীকভাৱে আৰু নৈতিকতাৰ বলেৰে যিখিনিয়ে কিবা এটা কৰিব বিচাৰিছে, কৰি আছে, সেইসকলৰ ভিতৰত তোমালোকৰ আজিৰ এই মুখ্য উন্মোচক ময়ূৰ বৰাও অন্যতম। আৰু মই ভাবোঁ সেই ময়ূৰ বৰা যেনেকৈ এইখন কটনৰে প্ৰাক্তন কটনীয়া, ঠিক একেধৰণে আজিৰ এই ষষ্ঠ দেৱদাৰুৰ লগত জড়িত যিসকল কটনীয়ান আছে তেওঁলোকে এদিন প্ৰাক্তন কটনীয়ান হ'ব। চাবলৈ গ'লে এখন সৰু আলোচনী, দেৱদাৰু ষষ্ঠ সংখ্যক আজি যেতিয়া আনুষ্ঠানিকভাৱে আমি উন্মোচন কৰিছোঁ, 52 পৃষ্ঠাৰ এখন আলোচনী। কলেবৰৰ ফালৰ পৰা তিনি সৰু হ'ব পাৰে, কিন্তু ইয়াৰ যিটো গুৰুত্ব আৰু ইয়াৰ যিটো প্ৰভাৱ আজিৰ কটনীয়ানেতো বুজি পাবই, পাইছেই। কিন্তু আটাইতকৈ ডাঙৰ কথা যে আজিৰ পৰা 50 বছৰৰ পিছত আজিৰ এই সময়খিনিক 2022 চনৰ এই সময়খিনিক কোনোবাই যদি কটন কলেজৰ বৌদ্ধিক চেতনাটোক জানিব বিচাৰে তেনেহ'লে কাৰ আশ্ৰয় ল'ব? হয় কটন কলেজৰ সেই বাৰ্ষিক মুখপত্ৰখনৰ, নহয় 2022 চনৰ যদি উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক যিটো মান, সেই মানটো যদি কোনোবাই চাব বিচাৰে তেনেহ'লে মই ভাবোঁ এই দেৱদাৰু হ'ব পাৰে সেই সময়ত অন্যতম এক বুৰঞ্জী, 1 নম্বৰ দলিল। অৰ্থাৎ এইখন মাত্ৰ কেইটামান পৃষ্ঠাৰ এখন সৰু আলোচনী নহয়, এইখন এখন বুৰঞ্জী, এইখন এখন দলিল। এই কটন কলেজৰ বুকুতেই এনেধৰণৰ আলোচনীত কম্পিটিশ্যন হৈছিল কবিতা, গল্প, প্ৰবন্ধৰ কাৰণে। যিটো বেটছত সৌৰভ চলিহাই অশান্ত ইলেক্ট্ৰন লিখি কটন কলেজত শ্ৰেষ্ঠ গল্পকাৰৰ সন্মান লাভ কৰিছিল আৰু শ্ৰেষ্ঠ গল্প হিচাপে অশান্ত ইলেক্ট্ৰন দেৱদাৰুৰ এটা কবিতাৰে মোৰ কথাখিনি শেষ কৰিব বিচাৰিছোঁ। নপ্ৰভাতৰ সন্তানত, কবি হিমাশ্ৰী কলিতা, উচ্চতৰ মাধ্যমিক 2য় বৰ্ষ, বিজ্ঞান শাখা। নিশাবোৰ গভীৰ হয়, বুকুৰ উশাহবোৰ গধুৰ হয়, সপোনবোৰে উকমুকনি তোলে, জীৱনৰ নতুন ঠিকনাৰ সন্ধানত প্ৰশ্ন হয়, জীৱন নদীৰ গতি কোনপিনে, আছেনে সঠিক পথত জীৱন চলি, নে জীৱনে আঁঠেৰ হৈছে, নে নিজেই উঠি গৈছো আধুনিকতাৰ ধামখুমীয়া। নিশাবোৰ গভীৰ হয়, বুকুৰ উশাহবোৰ গধুৰ হয়, সপোনবোৰে উকমুকনি তোলে, জীৱনৰ নতুন ঠিকনাৰ সন্ধানত। নিজেই উঠি গৈছো আধুনিকতাৰ ধামখুমীয়া। আছেনে সঠিক পথত জীৱন চলি, নে জীৱনে আঁত হেৰুৱাইছে, নে নিজেই উঠি গৈছো আধুনিকতাৰ ধামখুমীয়াত। প্ৰশ্নবোৰত আকৌ নতুনকৈ প্ৰশ্ন উঠক, আউল লাগে জীৱনৰ বাটত, লৈ থাকো অপেক্ষাৰে মাথো, সৰুজমুখীৰ আশাৰে পোহৰ পিয়াসী নপ্ৰভাতৰ সন্তানত। মই হিমাক্ষী কলিতাৰ এই কবিতাটোৱে সকলো ছাত্ৰ ছাত্ৰীলৈ পুনৰবাৰ মোৰ
অন্তৰ ভৰা মৰম আৰু ভালপোৱা যাচিছোঁ। প্ৰত্যেকগৰাকী ইয়াত লিখা ছাত্ৰ ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তেখেতক সহায় কৰিবলৈ ভায়লিনা চহৰীয়া আৰু নিপম বৰাক অনুৰোধ জনালোঁ। আৰু এটি গছপুলিৰে আদৰ সেই কষ্টৰ আজি ফল পালোঁ। এয়া আমাৰ ৬ষ্ঠ সংখ্যক দেৱদাৰু। ৬ষ্ঠ সংখ্যক দেৱদাৰুৰ লগত জড়িত সকলো ব্যক্তিকে এইখনত আমাৰ সম্পাদনা সমিতিৰ তৰফৰ পৰা জনাইছোঁ অশেষ